হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ক'ম অনলাইন এক্সাম কেনেকৈ দিয়া হয়। বৰ্তমানটো যিমানবোৰ এক্সাম হয় সকলোবোৰ CBT হয়, অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট। কম্পিউটাৰত অনলাইন এক্সাম হয়। আপোনালোকে বহুতে হয়তো অনলাইন এক্সাম দি পোৱা নাই। তাৰ বাবে আপোনালোকে অনলাইন এক্সাম কেনেকৈ দিব, তাৰ বাবে মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ইয়াত চাই গম পাব যে অনলাইন এক্সাম কেনেকৈ দিয়া হয়। যিসকলে হয়তো কনফিউজ হৈ আছে যে কম্পিউটাৰত অনলাইন এক্সাম কেনেকৈ দিয়ে, তো আপোনালোকৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। তো ফ্ৰেণ্ডছ, যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ যিমানবোৰ নতুন নতুন চাকৰিৰ নটিফিকেশ্যন ওলায় মোৰ এই চেনেলটোত দি দিব, আপোনালোকে পাই যাব। লাল বাটনৰ ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা ঘণ্টি বাটনটো দবাই দিব। তো ফ্ৰেণ্ডছ, বলক মই আপোনালোকক অনলাইন এক্সাম কেনেকৈ দিয়ে সেইটো আপোনালোকক মই বুজাই দি আছোঁ। প্ৰথমতে আপোনালোকৰ এডমিটত এটা নাম্বাৰ দিব, ছিষ্টেম নাম্বাৰ। ইয়াতে আপুনি দেখা পাইছে এইটো ছিষ্টেম নম্বৰ। তাত আপুনি আপোনাৰ এডমিটত ছিষ্টেম নম্বৰটো লিখি দিব। সেই ছিষ্টেম নম্বৰ মতে আপুনি আপোনাৰ কম্পিউটাৰটো বিচাৰি উলিয়াব, তাত বহাৰ পিছত আপুনি আপোনাৰ যিটো কম্পিউটাৰ দিছে সেই কম্পিউটাৰত আপুনি এনেকুৱা এটা পেজ পাব, দেখা পাব। যিটো ইয়াতে এইবোৰ আহিছে, ইয়াত আপোনাৰ নামটো থাকিব, আপোনাৰ নামটো ইয়াত থাকিব আৰু ইয়াত আপোনাৰ ফটোখন থাকিব। যদি কাৰোবাৰ নামটো ভুল থাকে বা নাথাকে, ফটোখন নাথাকে, তেনেহ'লে আপুনি তাৰ বিষয়বিলাকক জনাই দিব। তো ফ্ৰেণ্ডছ, বলক আপুনি প্ৰথমতে আপোনালোকক তাত কৈ থাকিব, আপোনালোকে আগতীয়াকৈ নকৰিব। যেতিয়া আপোনাক ক'ব যে এই কিবা কৰক, আপোনাৰ পাছৱৰ্ডটো মাৰক, তেতিয়াহে আপুনি পাছৱৰ্ড মাৰিব। যি কৰিব দিয়ে তাৰ কৰিব ক'লেহে কৰিব, আপোনালোকে তাৰ আগত আপুনি একো নকৰিব। আপোনাৰ ইয়াতে আপোনাৰ এডমিটৰ ৰোল নম্বৰটো থাকিব। ৰোল নম্বৰৰ পিছত আপোনাৰ লগ হৈ আছে, ইয়াত আপুনি পাছৱৰ্ডটো মাৰিব লাগিব। আপোনালোকে গুৰুত্বপূৰ্ণ কথা কওঁ, আপোনালোকে ভুলতো কীবৰ্ড ইউজ নকৰিব। হয়তো আপোনাৰ কম্পিউটাৰটো লক হৈ যাব পাৰে। আপুনি মাউচেৰে সকলো কামখিনি কৰিব লাগিব। তাৰ বাবে আপুনি ইয়াত যে ওচৰত দেখা পাইছে এইটো কীবৰ্ডৰ চিন, তাত আপুনি মাউচেৰে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ কীবৰ্ডখন ওলাই যাব। এনেকৈ কীবৰ্ডখন ওলাই যাব। তাত আপোনালোকক মই কৈ আছোঁ, আপোনাৰ ইয়াতে ৰোল নম্বৰটো থাকিবই। ইয়াতে আপোনাৰ পাছৱৰ্ড মাৰিব লাগিব। আপুনি হয়তো ভাবিছে পাছৱৰ্ড বা কি দিওঁ। ইয়াত আপুনি পাছৱৰ্ড মানে আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত মাৰি দিলে সেইটোৱে আপোনাৰ পাছৱৰ্ড। ডেট অফ বাৰ্থটো আপুনি প্ৰথমতে ডেটটো মাৰিব লাগিব, তাৰপিছত মাহটো মাৰিব লাগিব, পিছত আপোনাৰ চনটো মাৰিব লাগিব। আপুনি ডেট, মাহ, চন মাৰোঁতে তাত কোনো গেপছ নিদিব, চিৰিয়েলি মাৰি যাব। আপোনালোকে গেপছ দিব নালাগে। আপোনাৰ যদি জানুৱাৰীৰ 1 তাৰিখ 1999 চনত আপোনাৰ জন্ম হয়, তেনেহ'লে আপুনি মাৰিব লাগিব 01/01/1999।
এনেকৈ আপুনি মাৰি সাইন ইন কৰিব লাগিব। আপোনালোকক তাত কৈ থাকিব যে ডেট অফ বাৰ্থটো মাৰক। ডেট অফ বাৰ্থটো আপোনাৰ পাছৱৰ্ডটো ডেট অফ বাৰ্থ অৰ্থাৎ পাছৱৰ্ডটো মাৰক বুলি ক'লে আপোনাৰ ডেট অফ বাৰ্থটো মাৰিব ক'ব, তেতিয়াই মাৰিব, আপোনালোকে আগতে নকৰিব। আপোনাক যেতিয়া ক'ব যে পাছৱৰ্ডটো মাৰ অৰ্থাৎ ডেট অফ বাৰ্থ, তেতিয়া আপুনি ইয়াত ক্লিক কৰিব এই কিবাহেৰে মাউচেৰে, কীবৰ্ড ইউজ নকৰিব কিন্তু আপোনালোকে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে নাম্বাৰবোৰ, সেই হিচাপে আপুনি নাম্বাৰবোৰ মাৰি দিয়ক। ডেট অফ বাৰ্থটো মাৰি দিয়াৰ পিছত আপোনালোকক ক'ব যে সাইন ইন কৰক, তেতিয়া আপুনি সাইন ইন কৰিব। সাইন ইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ আপুনি দেখা পাব স্ক্ৰীনত। এইখিনি আপুনি আপোনাক পঢ়াৰ বাবে দিছে জেনেৰেল ইনষ্ট্ৰাকশ্যনছ, ইয়াত সামান্য অনুদেশ, ইয়াত আপুনি নিয়মবোৰ কেনেকুৱা হয় আপুনি হয়তো ইয়াতে পঢ়ি চাব পাৰে, কি ধৰণৰ এক্সামটো হয় সেইবোৰ ইয়াতে দিছে, আপুনি পঢ়ি চাব। তাৰপিছত আপোনাৰ নেক্সট মাৰিব লাগিব। এই যে নেক্সট দেখা পাইছে, নেক্সট মাৰিব লাগিব। নেক্সট মাৰাৰ পিছত আপুনি এইটো ইয়াত বটম দেখিছে, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত মাউচেৰে ক্লিক কৰাৰ লগে ৰাইট চিন হ'ব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে যে এইটো আই এম ৰেডি টু বিগিন, ইয়াত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰচেচিং হ'ব। প্ৰচেচিং হোৱাৰ পিছত আপোনাৰ কম্পিউটাৰটো খোল খাই যাব। আপোনাৰ ইয়াতে সময় উঠিছে 59, কিন্তু আপোনাৰ 90 মিনিট থাকিব পাৰে। আপোনাৰ যিমান মিনিট দিয়া থাকে আপুনি সিমান মিনিট ইয়াতে টাইমটো ইয়াত শ্ব' হ'ব। এই ৰেলৱেত 90 মিনিট দিছে, হয়তো বেলেগ এক্সামত বেলেগ সময় দিব পাৰে। সেইমতে ইয়াতে টাইম কাউণ্ট ডাউন হৈ থাকিব, অৰ্থাৎ টাইমটো কমি থাকিব। আপুনি ইয়াতে দেখা পাইছে এইবোৰ কুৱেশ্যনৰ নাম্বাৰ, এইটো 1 নম্বৰ কুৱেশ্যন, এইটো 1 নম্বৰ কুৱেশ্যন। এই কুৱেশ্যনত লিখিছে निम्नलिखित राज्यों में से किस राज्य की जन्म के समय जीवन प्रत्याशा सबसे अधिक है? क्वेश्चन दिसे আপোনালোক ইয়াত আপোনালোকে অপশ্যন দেখা পাইছে মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰালা, পাঞ্জাব। আপোনাৰ অপশ্যন 4টা দিছে। এইটা আপোনাৰ কোনটো অপশ্যন ইয়াতে হ'ব, কোনটো আপোনাৰ অপশ্যন হ'ব ইয়াতে, সেইটো আপুনি এইবোৰ যে দেখিছে যোনটো হয় সেইটোত ক্লিক কৰি দিব লাগিব। আপোনাৰ যদি মহাৰাষ্ট্ৰ হয়, আপোনাৰ যদি মহাৰাষ্ট্ৰ হয় তেতিয়া এতে ক্লিক কৰি দিব। আপোনাৰ যদি তামিলনাডু হয় ইয়াতে ক্লিক কৰি দিব। যদি কেৰালা হয় এতে ক্লিক কৰি দিব। তাৰপিছত যদি পাঞ্জাব হয় ইয়াতে ক্লিক কৰি দিব মাউচেৰে। পিছত আপুনি 2 নম্বৰ প্ৰশ্নটো এইটো যেনিবা 1 নম্বৰ প্ৰশ্নটো কৰিলি, ধৰি লওক 1 নম্বৰ প্ৰশ্নটোৰ এনচাৰ মহাৰাষ্ট্ৰ, তো মহাৰাষ্ট্ৰত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি সেভ এণ্ড নেক্সট মাৰিব। সেভ এণ্ড নেক্সট মাৰাৰ লগে লগে আপোনালোকে দেখা পাইছে 2 নম্বৰ প্ৰশ্নটো আহি গৈছে। তাত ইয়াতে 1 নম্বৰ প্ৰশ্নটো দেখিছে, এইটো কালাৰটো বেলেগ হৈছে। ইয়াতে 3 নম্বৰ প্ৰশ্নটো বগা হৈছে, অৰ্থাৎ এইটো চোৱা নাই। এই লাল হৈ আছে যে 2 নম্বৰ প্ৰশ্নটো, এইটো অৰ্থাৎ আমি চাইছোঁ কিন্তু কৰা নাই, সেইটো লাল হৈ আছে।
যেতিয়া এইটো আমি যেনিবা এনে দি দিলোঁ, এইটো পিউজ গোৱাল দি দিলোঁ, তাত এনেকৈ দিয়াৰ লগে লগে ছেভ এণ্ড নেক্সট মাৰাৰ লগে এইটো ৰংটো কালাৰটো চেঞ্জ হ'ল। ঠিক তেনেদৰে আপুনি যদি এইটো নকৰে, আপুনি এনেকৈও কৰিব পাৰে। যদি 3 নম্বৰ নকৰে, 3 নম্বৰটো নকৰে, ধৰি লওক আপুনি 4 নম্বৰ প্ৰশ্নটো কৰিব খুজিছে, এইটো যেনিবা আপুনি টান পাইছে, এতিয়া 4 নম্বৰটো চাব খুজিছে, তেনেহ'লে ডাইৰেক্ট ইয়াতে মাউচেৰে ক্লিক কৰি দিব লাগিব। ইয়াতে মাউচেৰে ক্লিক কৰাৰ লগে লগে আপোনাৰ 4 নম্বৰ প্ৰশ্নটো ইয়াত আহি গৈছে। দেখিছে আপুনি 4 নম্বৰ প্ৰশ্ন আহি গৈছে। এই 4 নম্বৰ প্ৰশ্নটো ইটো যদি আপুনি কৰিব নোখোজে, তেনেহ'লে আপুনি ইয়াতে 5 নম্বৰটো ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি 5 নম্বৰ প্ৰশ্নটো আহি গৈছে, দেখা পাইছে আপুনি ইয়াত 5 নম্বৰটো আহি গৈছে। ঠিক ইয়াৰ এনচাৰ যদি আপোনাৰ দিয়া আছে, ইয়াত এইবোৰ অপশ্যন দিয়া হৈছে, আপোনাৰ ইয়াতে অপশ্যনবোৰ দিয়া হৈছে। আপোনাৰ এতিয়া অপশ্যন দিয়া আছে, আপোনাৰ কোনটো এনচাৰ শুদ্ধ হয় আপুনি তাত ক্লিক কৰি দিব। ধৰি ল'লোঁ মই 11 এনচাৰ, 11ত ক্লিক কৰি দি ছেভ এণ্ড নেক্সট মাৰি দিব। এতিয়া 6 নম্বৰ প্ৰশ্ন দিয়া আছে, 6 নম্বৰ প্ৰশ্ন ইয়াত এইটোত যদি আপুনি ধৰি ল'লোঁ মই এইটো 5, এইটো প্ৰথমটো হয় 5/7, 5/7, এইটো যদি আপোনাৰ হয়, তেনেহ'লে আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি ছেভ এণ্ড নেক্সট মাৰিব। আপুনি এইদৰে এই প্ৰচেছত আপুনি সম্পূৰ্ণ এক্সামটো দিব পাৰিব। আপোনালোকৰ ইফালে টাইম কাউণ্টডাউন হৈ আছে, অৰ্থাৎ যেতিয়া আপোনাৰ টাইমটো শেষ হ'ব, অৰ্থাৎ 0লৈকে আহিব, 0 লগত অহাৰ 0 পোৱাৰ লগে লগে আপুনি আপোনাৰ কম্পিউটাৰ চিষ্টেমটো অফ হৈ যাব। কম্পিউটাৰ চিষ্টেমটো অফ হৈ যাব। আপুনি এই টাইমৰ ভিতৰতে আপুনি ইয়াত যি কাউণ্টডাউন হৈ থকা টাইমটো দেখিছে, ইয়াত আপুনি আপোনাৰ টাইমটো কাউণ্টডাউন হৈ আছে। গতিকে এই টাইমৰ ভিতৰত আপুনি যিমানবোৰ প্ৰশ্ন দিছে আপোনাক, অৰ্থাৎ ইয়াতে প্ৰশ্ন দিছে 75টা এই সময়ৰ ভিতৰত আপুনি কৰিব লাগিব। আপোনালোকক এটা কথা কওঁ, আপোনালোকে তাতে মই ইয়াতে হয়তো বস্তুটো নাপালোঁ, তাত আপোনালোকৰ লেংগুৱেজ ছিলেক্ট কৰা দিব। লেংগুৱেজ ছিলেক্ট তাত আপোনালোকৰ প্ৰথমতে পাব আপুনি লেংগুৱেজ ছিলেক্ট। তাত আপুনি লেংগুৱেজ ছিলেক্ট আপুনি তাতে 16টা ভাষা পাব। আপোনাৰ যিটো ভাষাত আপুনি দিব খোজে সেইটো তাত ছিলেক্ট কৰি দিব। ছিলেক্ট কৰি দিয়াৰ পিছত আপুনি যি ছিলেক্ট কৰিছে সেই অনুপাতে আপোনাৰ প্ৰশ্নবোৰ হ'ব। আপুনি সেইটো লেংগুৱেজত আপুনি প্ৰশ্নবোৰ পাই যাব। এনেদৰে আপুনি কম্পিউটাৰ এক্সাম দিব পাৰিব। ইয়াত আপোনাৰ টাইমৰ ভিতৰত আপুনি সম্পূৰ্ণ কামখিনি কৰিব। চ' আপোনালোকে বুজি পালে যে কম্পিউটাৰ এক্সাম কেনেকৈ দিয়ে। আপোনালোকক মই আৰু এটা কথা বুজাই দি আছোঁ। আপুনি যদি এইবোৰ যে 3 নম্বৰ 4 নম্বৰ 3 নম্বৰ 4 নম্বৰ প্ৰশ্নটো এৰি থৈ গৈছে, তাত ৰঙা হৈ আছে সেইটোতো, যদি আপোনাৰ টাইম যদি আপোনাৰ বাচে শেষত যদি আপোনাৰ টাইম বাচে, তেতিয়া যদি আপুনি ভাবে যে মই নহয় 3 নম্বৰটা চেষ্টা কৰি চাওঁ, তেনেহ'লে আপুনি 3 নম্বৰত ক্লিক কৰি দিব মাউচেৰে। ক্লিক কৰি দিয়াৰ লগে আপোনাৰ 3 নম্বৰ প্ৰশ্নটো আহি যাব। আপোনালোকে যদি 3 নম্বৰটো কৰিব খোজে, তেনেহ'লে ইয়াত 3 নম্বৰটোত মাউচেৰে ক্লিক কৰি দিব। তেতিয়া আপোনাৰ 3 নম্বৰ কুৱেশ্যনটো আহি যাব। ইয়াতে আপুনি দেখা পাইছে 3 নম্বৰ প্ৰশ্নটো আহি গৈছে। তেতিয়া আপুনি 3 নম্বৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰক। 3 নম্বৰ ধৰি লওক 22ত ক্লিক কৰি দিয়ক। 22ত ধৰি লওক আপোনাৰ এতিয়া 11ত ক্লিক কৰি দিয়াৰ পিছত 7 নেক্সট মাৰি দিবি। ঠিক এনেদৰে আপুনি কম্পিউটাৰ এক্সাম দিব পাৰিব।
তো ফ্ৰেণ্ডছ আপোনালোকে বুজি পালে অনলাইন এক্সাম কেনেকৈ দিয়া হয়। তো আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰক আৰু আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰক ভিডিঅ'টো। আৰু আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই মোৰ এই চেনেলটোত যিমানবোৰ নতুন নতুন আপডেট নিউজ আপোনালোকে এই চেনেলটোত পাই যাব। যিমানবোৰ চাকৰিৰ নটিফিকেশ্যন সকলোবোৰ মোৰ এই চেনেলটোত পাই যাব। তো ফ্ৰেণ্ডছ আজি বাৰু হ'ব, মই নেক্সট ৰেলৱেত কি এক্সামৰ কুৱেশ্যন হয়, কাৰণ মোৰ এক্সাম আছিল 4 তাৰিখে হৈ গ'ল, ময়ো এক্সাম দিছোঁ। চ' মই আপোনালোকক কি এক্সামত কি কুৱেশ্যন আহিছে মই সেইবোৰ আলোচনা কৰিম, সেইবোৰো মই দিম, আপোনালোকে আইডিয়া পাব কিছু। চ' ফ্ৰেণ্ড মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মই যিবোৰ ভিডিঅ' এই চেনেলটোত দি দিওঁ আপোনালোকে পাই যাব। ত' ফ্ৰেণ্ডছ আজিলৈ হ'ব, থেংক ইউ।